Hello friends, আজি মই আপোনালোকলৈ লৈ আহিছো আৰু এটা ডিলিশিয়াস ৰেচিপি এবাৰ হৈছে পোস্টো ফিশ মানে এবাৰ মাছৰ মই এটা ৰেচিপি লৈ আহিছো আফুগুটি বুলিও যাক আমি কওঁ তাৰে বনাম আৰু পোস্টো বুলিও সকলোৱে চিনি পায় গতিকে চাও কি ইনগ্ৰেডিয়েন্টস লাগিব এটা এটাকৈ মই দিলে আপোনালোকে গম পাব বিৰাতে টেস্টি হয় বিৰাতে ডিলিশিয়াস হয় খুব সহজতে ঘৰত বনাই খাব পাৰিব আৰু এয়া চাওক বহুত বেছি ইনগ্ৰেডিয়েন্টটো নালাগে চাও কি লাগিব এয়া লৈছো মই এনেদৰে বাহু মাছ লৈছো আৰু কেটুকুৰা মানে মই দেখুৱাইছো আৰু অকমান মই নিমখ দি লৈছো যেটো মই পিংক হিমালয়ান সল্ট ইউজ কৰো সকলো খাদ্যতে আপোনালোকে মন কৰিছে চাগে মই হিমালয়ান সল্টে দিছো নরমাল সল্টটো আপোনালোকে দিব পাৰে মই খালি ভাজি লম এনেদৰে ফ্ৰাইং পেনত অলপ কম তেলত ভাজিম এয়া চাওক এনেদৰে মাছ কেপিস মই দি দিছো নিমখ সানি আৰু মই এটা হালধি ব্যৱহাৰ কৰা নাই হেতু আপোনালোকে মন কৰিব মই হালধি ব্যৱহাৰ কৰা নাই আৰু গুটেই ৰেচিপিটোতে মই হালধি ব্যৱহাৰ নকৰো আৰু এয়া চাওক লাহে লাহে হৈ আহিছে আমাৰ ফিশখিনি ধুনীয়াকৈ ভাজি ল'ব যাতে ভাঙি না যায় সহজে আৰু এয়া আমাৰ ফ্ৰাই হৈ গৈছে এনেদৰে আমি এটা নমাই লম খুব ধুনীয়াকৈ ফ্ৰাই হৈছে দেখিছে আৰু এটা নমাই লোৱাৰ পিছত এনেদৰে এটা মিক্সিৰ বাউল দেখিছে সেই মিক্সিৰ বাউলটোতে মই এনেদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছিলো ডাঙৰ সাইজৰ দুটা পিয়াজ মই দি দিছো অকনমান আদা দিছো এয়া দেখিছে কিমান দিছো আৰু এয়া দিছো মই কেঁচা জলকীয়া জলাটো আপুনি আপোনাৰ হিচাপত ল'ব পাৰে মই দুটা জলকীয়া দিছো আৰু এয়া দিছো মই নহৰু প্ৰায় 2 টেবুলস্পুন মান নহৰু দিব পাৰে আৰু এয়া লৈছো মই পোস্তো দানা এয়া দেখিছে আপোনালোকে 4 to 5 টেবুলস্পুন আপোনালোকে ল'ব পাৰে পোস্তো দানা আৰু এইখিনি মই মিক্সিৰ এই বাউলটোতে দিছো আৰু অকনমান পানী দি দিছো মই তাৰ পিছত এইখিনি আমি এনেদৰে পেষ্ট বনাই লম এয়া চাওক এয়া এনেদৰে মই পেষ্ট বনাই লৈছো খুব সহজতে হৈ যায় এয়া চাওক ধুনীয়াকৈ পেষ্টটো হৈ গৈছে ৰেডি হৈ গৈছে তাৰ পিছত এই ভাজি লোৱা পেনখনতে যত আমি মাছখিনি ভাজি লৈছিলো তাতে মই ইয়াতে 2 টেবুলস্পুন মান মই বাটাৰ দি দিছো এয়া চাওক বাটাৰখিনি মেল্ট হৈ গৈছে এতিয়া মই অকনমান কাটি লোৱা পিয়াজ আসলে এটা পিয়াজৰ এফাল মই থৈ দিছিলো তাৰ পৰাই মই এনেদৰে লৈ লৈছো আৰু খুব ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব আপোনালোকে গেছটো মিডিয়াম ফ্লেমত ৰাখিব পাৰে আৰু ধুনীয়াকৈ যেতিয়ালৈকে ব্ৰাউন কালাৰ এটা আহি না যায় আপোনালোকে ভাজি ল'ব আৰু অকনমান মই কাজু গুটি লৈছিলো কাজু দি দিছো এটো অপচনেল হয় যদি আপোনালোকৰ তাত থাকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু যদি নাথাকেও তেতিয়া হলে নিদিলেও হ'ব আৰু তাতে মই তেজপাত এটা এনেদৰে চিঙি দিছো যাতে ফ্লেভাৰটো ধুনীয়া আহে আৰু এতিয়া এই পেষ্টখিনি ডাইৰেক্টলি আমি ইয়াত দি দিছো খুব ধুনীয়াকৈ সহজতে হ'ব এয়া চাওক এতিয়া ভাজি থাকিব যেতিয়ালৈকে এইখিনি ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ না যায় এয়া চাওক অকমান নিমখ দি দিছো এতিয়া সোৱাদ অনুসৰি নিমখ দিব যেনেকৈ আপোনালোকে খাই ভাল পায় তাৰ পিছত ধুনীয়াকৈ ভাজিব এতিয়া চাওক পেনখন ড্ৰাই হৈ গৈছে তাৰ মানে গোটেই যিখিনি বাটাৰ আছিলে পোস্তো দানাখিনি আৰু মছলাখিনি লৈ লৈছে আৰু ইয়াতে দিছো মই প্ৰায় 5 to 6 টেবুলস্পুন ফ্ৰেছ ক্ৰীম আপোনালোকে ঘৰত থকা যিকোনো ক্ৰীম ব্যৱহাৰ কৰিব পাৰে আৰু এইখিনি এনেকৈ লৰাই আছো আসলতে মছলা ইয়াত আমি বিশেষ একো ব্যৱহাৰ কৰা নাই কাৰণ আপোনালোকে নিজেই দেখিছে খালি পিয়াজ নহৰু এইখিনি ব্যৱহাৰ কৰিছিলো এতিয়া মই মিক্সিৰ বাউলটোতে অলপ পানী লৈ ইয়াতে ঢালি দিছো যেতিয়া ক্ৰীমখিনি ধুনীয়াকৈ তেল এৰিবলৈ আৰম্ভ কৰে ক্ৰীম দিয়াৰ পিছত তেতিয়াহে কিন্তু পানী দিব আগতে পানী দি নিদিব নহলে খাবলৈ ভাল নহব এতিয়া চাওক ধুনীয়াকৈ গ্ৰেভিখিনি যেতিয়া গোটা হৈ গৈছে পানী দিয়াৰ পিছত উতল আহিছে তেতিয়া এই ভাজি লোৱা মাছ কেইপিস ইয়াতে দি দিব খুব ধুনীয়া হয় আৰু একেবাৰে সহজতে হয় আৰু মছলা বিহীন এই ডিশটো খাই যে আপোনালোকে ইমান ভাল পাব একদম ৰেষ্টুৰেণ্টত খোৱাতকৈ আচলতে ভাল হ'ব ঘৰতে বনাই খাবচোন খুব ভাল লাগে আৰু এয়া চাওক মই গোটেইখিনি এখন স্পুনৰ সহায়ত ইলুটি কৰি দিছো যাতে ধুনীয়াকৈ লাগি যায় মাছখিনিত আৰু অকমান কেঁচা জলকীয়াও দি দিছো আৰু ঢাকি দিছো প্ৰায় 10 মিনিট মান উতলোৱাৰ পিছত মই অকমান কেউৰা এসেন্স দি দিছো হেতু অপচনেল যদি নাথাকে নিদিলেও হ'ব মোৰ তাত আছিলে মই হেকাৰণে দিছো প্ৰায় 1 টিস্পুন মান কেউৰা এসেন্স মই দি দিছো আৰু এতিয়া অকমান লৰাই দিব যেতিয়া লাগিছে আপোনালোকৰ হৈ গৈছে এয়া চাওক ৰেডি এতিয়া আমি এটা পাত্ৰত নমাই লম
একদম বঢ়িয়া এটা ঠিক গ্ৰেভি হৈছে কিমান ক্ৰিমি হৈছে কিমান টেষ্টি হৈছে হয়তো দেখিলেই আপোনালোকে অনুভৱ কৰিব পাৰিব আৰু অকমান কেঁচা জলকীয়া দি মই গাৰ্নিচিঙো কৰি দিছোঁ এয়া চাওক একদম মুখত পানী আহি যাব লগা আৰু একেবাৰে মুখত মেল্ট হৈ যোৱা এই ডিছটো প্লিজ বনাই খাব আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব মোক এটা ফিডবেক দিব কেনেকুৱা পালে আৰু আজিৰ ৰেচিপি আমাৰ ইমানেই আছিলে গতিকে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে বাই বাই